হেল্ল' ফ্ৰেণ্ডছ, ৰান্ধনিশাল চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ তিলেৰে বনোৱা মুৰ্গীৰ মাংস। একেবাৰে সহজ ৰেচিপি হয় আৰু লগতে টেষ্টিও হয়। আৰু এনেকৈ বনালে তিল আৰু মুৰ্গীৰ মাংসৰ আচল সোৱাদটো পোৱা যায়। কেনেকৈ বনাইছোঁ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। মেজাৰিং কাপেৰে আধা কাপমান ক'লা তিল লৈছোঁ আৰু এইখিনি ধুই ৰ'দত শুকাই লোৱা হয়। আপোনালোকে বেছিও ল'ব পাৰে আৰু এইখিনি এতিয়া ল' ফ্লেমত ভাজিব লাগিব। মাজে মাজে লৰাই থাকিব যাতে এইটো জ্বলি নাযায়। তিলটো যদি বেছি ভাজা খায় তেতিয়াহ'লে তিতা হৈ যাব, গতিকে অলপ খাই চাব। তিলৰ যেতিয়া কেঁচা ভাগটো গুচি যায় আৰু ক্ৰিস্পি হয় তেতিয়াই এইটো লগে লগে নমাই ল'ব। যেনেকৈ লাড়ু আৰু পিঠাৰ কাৰণে ভাজা হয় তেনেকুৱাই হ'ব লাগিব। আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম অকণমান। অলপ ঠাণ্ডা হোৱাৰ পিছত এইখিনিৰ গুড়ি বনাই ল'ম। মিক্সিং জাৰ এটাত লৈ লৈছোঁ। আপোনালোকে এইটো গৰম থাকোঁতেও বনাব পাৰে। আৰু পানী নিদিয়াকৈয়ে এনেকৈ গুড়ি বনাই লৈছোঁ আৰু এইটো ৰেডি হৈ গৈছে। ছাইডত ৰাখি দিম। কেৰাহী এটাত মিঠাতেল লৈ লৈছোঁ। তেল অলপ কমকৈ লৈছোঁ। তিল চিকেনটোত তেল অলপ কম হ'লেও কথা নাই। এতিয়া ইয়াতে তেজপাত এখিলা লগতে শুকান জলকীয়া দুটা দি দিছোঁ আৰু ইলাচি তিনিটা এনেদৰে ফাটাই দিছোঁ। ডালচিনিও 2 ইঞ্চি দিছোঁ। লগতে এনেকৈ লং দি দিছোঁ 8টা। এইখিনি অকণমান ভাজি ল'ম আৰু এতিয়া ইয়াতে 3টা মিডিয়াম সাইজৰ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি যেতিয়া আধা ভাজা হৈ যায় ইয়াত আদা নহৰু বটা এচামুচমান দি দিছোঁ সৰু চামুচেৰে। এইখিনিৰ কেঁচা স্মেলটো যোৱালৈকে ভাজিব লাগিব। এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ। নিমখ আপোনালোকে পিছতো ল'ব পাৰে। লগতে হালধি গুড়ি অকণমান। মই ইয়াতে আধা চামুচতকৈও কমকৈ লৈছোঁ। এইটো মিহলি কৰি এতিয়া ইয়াতে ধুই ৰখা মাংসখিনি দি দিছোঁ। প্ৰায় 900 গ্ৰামমান হ'ব। এবাৰ লৰাই লৈছোঁ গোটেইখিনি। আৰু এইখিনি সিজিবৰ কাৰণে ঢাকনিৰে থাকি মিডিয়াম ফ্লেমত ৰাখি দিম। মাজে মাজে লৰাই থাকিম কাৰণ মাংসখিনি সিজি উঠালৈকে এনেকৈয়ে ৰাখি দিম। ইয়াৰ মাজতে এবাৰ লৰাই লৈছোঁ। লগতে ইয়াতে আলুখিনিও দি দিম কাৰণ মাংসখিনিৰ লগত আলুখিনিও সিজিব লাগিব। আলু দুটা দিছোঁ দুফালকৈ আৰু কেঁচা জলকীয়া দুটা। আধা চামুচমান জিৰাৰ গুড়িও লৈ ল'ম আৰু ইয়াতে বেলেগ মছলা ব্যৱহাৰ নকৰোঁ কাৰণ তিল চিকেনৰ এটা নিজৰ টেষ্ট থাকে। লৰাই লৈছোঁ। মাংসখিনি যিহেতু টুকুৰাকেইটা ডাঙৰ হয় সিজিবলৈ টাইম লাগিব। পুনৰ ঢাকন মাৰি ৰাখি দিছোঁ। এয়া 20ৰ পৰা 25 মিনিটমান হৈ গ'ল। গেছৰ ফ্লেমটো কমাইয়ে ৰাখিছিলোঁ আৰু মাজে মাজে লৰাই আছিলোঁ। আৰু মছলাখিনিও ধুনীয়াকৈ মাংসৰ লগত মিহলি হৈ গৈছে আৰু মই এইটো পানী নিদিয়াকৈয়ে ভাজিছোঁ। যদি মছলাখিনি বেছি লাগি ধৰে তেতিয়াহ'লে পানী ল'ব পাৰে। আৰু ইয়াতে মাংস আৰু আলুখিনি সিজি গৈছে। এতিয়া ইয়াতে বনাই ৰখা তিলৰ গুড়িখিনি দি দিছোঁ। মই গোটেইখিনি দি দিছোঁ। আৰু এইখিনি যিহেতু ভাজা তিল হয় গতিকে বেছি সময় ভাজিব নালাগে। মাথো এনেকৈ মিহলি কৰিয়ে লগে লগে ইয়াতে পানী লৈ ল'ব। আৰু পানীটো আপোনালোকে নিজৰ হিচাপত ল'ব। মই ইয়াতে মেজাৰিং কাপেৰে প্ৰায় 2.5 কাপমান দিছোঁ কাৰণ মাংস বেছি যিহেতু গ্ৰেভি অকণমান বনাম। আপোনালোকে বিচাৰিলে এইটো শুকানো কৰিব পাৰে। এয়া দেখিছেনে ৰংটো কিমান ধুনীয়া হৈছে, অকণমান সেউজীয়াৰ নিচিনা হৈছে। পুনৰ কেঁচা জলকীয়া দুটা দি দিছোঁ। লগতে অকণমান ধনিয়াৰ পাত লৈছোঁ। ইয়াত যিহেতু বেলেগ মছলা ব্যৱহাৰ কৰা নাই, কেঁচা জলকীয়া আৰু ধনিয়া দিলে টেষ্টটো বেছি ভাল আহে। এইখিনি এবাৰ লৰাই ল'ম আৰু উতলিবৰ কাৰণে হাই ফ্লেমত ৰাখি দিম। উতলাৰ পিছত গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিম। ঢাকন মাৰি প্ৰায় 10ৰ পৰা 15 মিনিটমান এনেকৈয়ে ৰাখি দিম। এয়া গ্ৰেভিখিনিত উতল আহি গৈছে। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম। যেতিয়া আঞ্জাখিনি ডাঠ হৈ আহে এবাৰ চেক কৰি ল'ব কিমানখিনি গাঢ় কৰিব বিচাৰে আপোনালোকে। তাৰ হিচাপত ৰাখি দিব। ইয়াত মাংসৰ পৰিমাণটো বেছি হয় সেইকাৰণে মই ইমানখিনিতে ৰাখি দিম। শেষত পুনৰ ধনিয়াৰ পাত অকণমান লৈ লৈছোঁ। এইখিনি ভালেখিনি গাঢ় হৈছে। ঠাণ্ডা হ'লে আৰু অলপ যিহেতু গাঢ় হ'ব গতিকে এইখিনিতে গেছৰ ফ্লেমটো অফ কৰি ল'ম আৰু অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিম। এয়া চাওক কিছু সময়ৰ পিছত দেখুৱাইছোঁ এইটো গোট মাৰিছে। এইটো যিহেতু কম তেল আৰু মছলা ব্যৱহাৰ কৰি বনোৱা হৈছে সেইকাৰণে হেল্ডিও হয় আৰু খাবলৈও টেষ্টি হয়। আপোনালোকেও বনাই চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই
প্লিজ ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটোতো ক্লিক কৰিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।